পুনৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আৰু আজি যিহেতু দীপাৱলী হয় আৰু দীপাৱলীৰ বাবে মই চাকি জ্বলালোঁ। দিনটো মানে ইমানেই ব্যস্ত আছিলোঁ যে মই এতিয়াৰ পৰাহে ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু আপোনালোকক দীপাৱলী আগফালে দেখাম অলপ। অতিকে প্ৰিয়, সকলোৰে প্ৰিয়। আজিৰ দিনটো চাৰিওফালে পোহৰ বহুতেই ভাল লাগিছে আৰু আপোনালোকক সকলোলৈকে মই দেৱালীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। দেৱালীৰ পোহৰে যাতে সকলো মন পোহাই তোলক তাৰে কামনা কৰিলোঁ আৰু ভৱিষ্যত আহিবলগীয়া দিনবোৰ সকলোৰে ভাল হওক। সেয়ে বাকী ৰংগলীটো আপোনালোকক ওচৰৰ পৰা দেখাম বাৰু। সকলো কৰি আজৰি হ'লোঁ আৰু এতিয়া আমি যাম চেনিটানলৈ, পুৰণা ঘৰলৈ। সৰু ছোৱালীজনী তাতে আছে, তাইক লৈ আহিম আৰু তাতো দেৱালী কেনেকৈ পাতিছে মই আপোনালোকক দেখাম। যিমানটো পাৰোঁ দেখাবলৈ চেষ্টা কৰিম, ভিডিঅ'টো চাই থাকিব তেনেকৈ। আৰু আজি যিহেতু ৰুটি বনাম, ৰুটিৰ লগত কি বনাম সেয়াও দেখাম। ইয়াৰ পৰা বনাই মই ঘুগুনিটো বনাই লৈ যাম আৰু তাত ৰুটি বনামগৈ আৰু খাই মেলি তাত নাথাকোঁ চাগে, ঘূৰি আহিম। এতিয়া মই কাপোৰখিনি চেঞ্জ কৰি ল'লোঁ, তেওঁ আহি আছে, আহিলেই আৰু মানে যাম আৰু 6:10, 6:30 মানত যাম। আমি ঘৰ আহি পালোহি আৰু ভাবিছোঁ ভিডিঅ'টো ইয়াতে এণ্ড কৰোঁ। মুখত লগাইছোঁ অকণমান নাৰিকল তেল। সদায় যদি ঠাণ্ডা দিনত অকণমান নাৰিকল তেল দি মাছাজ কৰিলে মুখখন কেতিয়াও আপোনাৰ ড্ৰাই নহয়। সেইকাৰণে সদায় আপোনালোকে ৰাতি শোৱাৰ সময়ত নাৰিকল তেল ব্যৱহাৰ কৰিব।